খুব দুখৰ কথা উদীয়মান যুৱক আছিলে সেইকেইজন কৰ্মসূত্ৰে বেংগলোৰত আজি 3 মাহমান আগত গৈছিল 3 মাহ হৈছে যোৱা তাতে যোৱা কালি ৰহস্যজনকভাৱে বন্ধ কোঠাত মানে মৃত অৱস্থাত 4জন উদীয়মান যুৱক মৃত অৱস্থাত উদ্ধাৰ হৈছে আৰু আমি অসম চৰকাৰ ইয়াৰ পৰাই দাবী জনাইছোঁ যে উপযুক্ত এটা তদন্ত হ'ব লাগে ফৰেনচিক লেবৰেটৰীত হ'ব লাগে পৰীক্ষা কৰিব লাগে আৰু ইয়ালৈ অনাৰ ব্যৱস্থাটো কৰিব লাগে আৰু খুব দুখীয়া পৰিয়ালৰ যুৱক আছিলে দুখীয়া ঘৰৰ এতিয়া ঘৰখনৰ অৱস্থা নাজল নাথল অৱস্থা তাৰ ওপৰতে নিৰ্ভৰ কৰি পিনে ঘৰখন পোহপাল দিছিলে এতিয়া ঘৰখনৰ অৱস্থাও তাৰ নাজল অৱস্থা তাকে এতিয়া ঘৰখনৰ এতিয়া সান্তনা দিয়া ভাষাও নাই আমাৰ এতিয়া ল'ৰা 4জনে আপোনাৰ নাইট শ্বিফ্ট আছিলে নাইট শ্বিফ্টৰ পৰা দিনত আহি পিনি ভাত পানী খাই মেলি হৈ আছিলে বুলি কৈছে তাতে 4জন মানুহে মৰি আছিলে তাৰপিছত এটা ল'ৰাই কামৰ পৰা আহি মেলি গোটেই দৰ্জা চৰ্জা বন্ধ কৰি আছিলে তাৰপিছত লাষ্টত আহি মেলি ক'লে ল'ৰাটোৱে দৰ্জা বন্ধ কৰা আছে বোলে তাৰপিছত তাতে দৰ্জাখন লক লাগিছে মেলি চালোঁ ল'ৰা 4জন মৰি আছে বোলে তাৰপাছতে আমি ফোনাফোনি কৰি পিনি যোগাযোগ কৰাৰ পাছত আমি বেংগলোৰ TMPকে যোগাযোগ কৰিলোঁ বেংগলোৰ TMPকে যোগাযোগ কৰি পিনি তাতে আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টক কথা পাতিলোঁ তাৰপাছত এনেকুৱা ঘটনা এটা ঘটি গৈছে আপোনালোকে অলপ চাওকগৈ বুলি চাই মেলি যথেষ্ট বেংগলোৰ TMPকে সহযোগ কৰিছে আৰু তেওঁলোকে আমাক যিকোনো পৰামৰ্শ বা যিকোনো ইয়ালৈকে ডেড বডি অনা নিয়াৰ গোটেই দায়িত্ব লৈছে তাৰপাছত আপোনাৰ চেণ্ট্ৰেল কমিটি এক্সিকিউটিভ মেম্বাৰ জন দলে তেখেতে আপোনাৰ শ্ৰদ্ধাঞ্জলি গাড়ীখনৰো যোগাযোগ কৰাই দি পিনি অহাকালি ৰাতিপুৱা 7 বাজিত ডেড বডি ঘৰলৈকে আহিবগৈ সেইটো আমি মীমাংসাভাৱে আমি এইটো বিশেষকৈ ক'ব পৰা নাযায় তাৰমানে সেইটো কেছটো হৈছে বিশেষ আমি তদন্ত কৰিব লাগিব আৰু আমি অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ নিবনুৱা ল'ৰা যুৱক যুৱতীয়ে কাম কৰিব বেংগলোৰ বা চেন্নাইত কাম কৰিব গৈছে তেখেতলোকক ৰাষ্ট্ৰত কাম কৰি থকাৰ সময়ত বা যিকোনো মুহূৰ্তত তেওঁলোকৰ কিবা এটা হৈছে এওঁলোকৰ কাৰণে তদন্ত কৰিব লাগে আৰু অসম চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ এই ল'ৰাকেইজনক আমি বিশেষকৈ খবৰটো মাৰিছোঁ আৰু